গাইস আমাৰ গাঁৱত মথাউৰি কাম কৰিছে 2 নম্বৰ কৰি পিনে এটো দেখা দে আপুনি কক এতিয়া মথাউৰিটো চাবলৈ আহে নহয় কি দেখিলে নহয় हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल সকলোকে পৰিকে ব্লগলৈ স্বাগতম জনাইছো আজি মই বহুত দুখৰ খবৰ এটা লৈ আহিছো দুখৰ খবৰটো কি দাদাই ভালদৰে কৈ দিব দাদা আপুনি কৈ দিয়ক আপোনালোকে দেখিছে আমাৰ মথাউৰি বহুত ধুনিয়াকৈ কাম চলি আছিল লগতে কামটো চলি থাকোতে কালি ৰাতি এটা ডাঙৰ ঘটনা হ'ল ঘটনাটো কি মানে মই কালি কলেজৰ পৰা হৈ পিনে প্ৰেক্টিছ কৰি ঘৰলৈ যেতিয়া সোমাইছিলো ঘৰলৈ সোমাওতে মাটিৰ হলনি বস্তাৰ ভিতৰত বস্তা গছকি পালো বস্তা গছকি পাই পিনে কালি ৰাতি আমাৰ ঘৰৰ মানুহে আলোচনা কৰি কথাটো এনেকৈ লুকাই থলে নহব যাতে আজিৰ দিনৰ ভিতৰত যাতে এটো সবকে জনাই দিম বুলিকে গাঁৱৰ ৰাইজক জনাই পিনে আজি নিউজ আহিলে পুলিচ আহিলে তাৰপিছতে এয়া কাৰ হাত আমি নাজানো কিন্তু এনেকুৱা কাম কৰিব নালাগে আমাৰ কাৰণে অকমান ভাবিব লাগিছিল ন আমাৰ কাৰণে আমাৰ যদি মথাউৰিটো কেনেবাকে কিবা হোৱা হলে আমাৰ এইটো ঘৰ আমাৰ এই ঘৰত আৰু মথাউৰিটো এইটো কি হ'লহেঁতেন আপোনালোকে এবাৰ ভাবিছক গোটেই বস্তা উঠাই থৈ দিয়া হৈছে আপোনালোকক ক'বলৈ ভাষা নাই আৰু গাইজ যাতে এনেকুৱা কাম দুবাৰ কতো নহয় যেন গাইজ আপোনালোকক দেখাই আছো মানে বস্তাকেইটাই কেনেকৈ কিদৰে মাটি নভৰাই বস্তা পেলাই থৈছে সেই বস্তাকেইটা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাওক বস্তাকেইটা গোটেই এডোখৰত পৰি আছে মই এই ভিডিঅ'ৰ জৰিয়তে যে ক'ব বিচাৰোঁ যে এই ভিডিঅ'টো শেষলৈকে চাব কাৰণ ইয়াত বহুতো কথা জড়িত হৈ আছে যিটো নেকি মানুহে বহুত বিশ্বাসেৰে পূজা পাতল কৰি দিন ৰাতি নজনাকৈ লোকৰ গালি চালি শুনি আমাৰ গাঁৱৰ মহিলা হৈ পিনে গোটেই গোট হৈ নাম কীৰ্তন কৰিছে লগতে ভগৱানক সন্তুষ্ট কৰিবলৈ জলহস্তি সন্তুষ্ট কৰিবলৈ যাতে বহুত চেষ্টা কৰি পিনে কীৰ্তন চিৰ্তন কৰি পিনে পইচা এমএলএ আহি পিনে এমএলএ হাতৰ পৰা পইচা লৈ আমি কামটো কৰিছিলোঁ কাৰণ মথাউৰিটো ভালে থাকক আৰু যাতে একো নহয় মথাউৰি ভাল থাকিলে মানে আমাৰ এই গোটেই অঞ্চলখন ভাল হৈ থাকিব কিন্তু শেষত আমাৰ ফল কি হ'ল আপোনালোকে দেখিছে আজি ভিডিঅ'টো শেষলৈকে চাব কাৰণ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক হাতজোৰ কৰি কৈছোঁ যাতে এনেকুৱা কাম আৰু দুবাৰ কতো নহয় যিটো নেকি আমাৰ লগত এনেকুৱা ঢকাবাজ হৈছে বুলি ক'ব লাগিব হয় না ঢকাবাজ হৈছে এইটো আমাৰ লগত আমাক মানুহে আমাক কি ক'ম আৰু এতিয়া পেটত আমি গামোচা মাৰি পিনে এই মথাউৰিয়ে থাকিব লাগিব এতিয়া এনেকুৱা কণ্ডিশ্যন নাখাই নবৈ পিনে কাৰ ওচৰলৈ বিচাৰি যাম আমি কিবা এটা দিয়ক খাবলৈ কাৰণ আমাৰ ইয়াত কোনো আহিও নোলায় কাৰণ এইটো 2 বছৰৰ পাছত ইয়াত কামটো চলিছেগৈ ফিউজ হাজৰিকা আহি চাই গ'ল তাৰ পাছত 2 বছৰৰ পাছত এই কামটো হৈছে তাৰপাছত কাম কৰা মানুহকেইটাই কয় কি এইটো কি চিলেকশ্যন হোৱা নাই নে কি বুলি কয় এই আমি কাৰ ওপৰত বিশ্বাস কৰি পিনে যাতে এইটো মথাউৰিটো মানে আশা কৰিম আমি একো নাজানো যাতে চলিছে কিন্তু কাম ভালকৈ চলিব লাগিছিলে আমি সিমানেই জানো কাৰণ কোনোবাই সুধিলে কওঁ মথাউৰি অৱস্থা কি কোৱাচোন হিমন্ত বুলি ক'লে মানে কওঁ মথাউৰি অৱস্থা ভাল বহুত ভাল আগতকৈ বহুত ভাল বুলি কওঁ কিন্তু এতিয়া শেষত কি হ'ল উলিয়া না অকমিয়ে দে গুদনে টানি যোৱা না গিৰা বস্তা ওলাইছে আপোনালোকে চাই থাকক এফালে দেখুৱা আকৌ কেইখন হ'ল গেলা 7টা ওলালে অথনি এখন বস্তাত 80খনকে ওলাইছে এ ভালকে দেখুৱা আকৌ হিচাপ কৰি এখন আকৌ 7টা ওলাইছে এটা বস্তাত কিমান ওলাইছে 80টা একেবাৰে লাষ্ট আপুনি চাব নেকি 80টা ইয়াত আছে ইয়াত 80টা বস্তা আছে কিন্তু নোলাং মানে নোলাস্তা বুলি ক'লে চেষ্টা বুলি এইটো দেখিছা নহয় কিমান ডাঠ হৈ গ'ল আৰু দেখা আছে এইফালে আহক কেনেবাকৈ যদি মথাউৰি ছিগিব লগা হয় এই ঘৰখনৰ অৱস্থা কি হ'ব আৰু সেই মন্দিৰটো 3 লাখ দি পিনে বনোৱা হৈছে এতিয়া এই মন্দিৰটো যদি কিবা হয় এই ঘৰখন কিবা হয় কোনে চাব আমাক আমিতো এতিয়া দুখীয়া মানুহ আমি কাৰ ওচৰত যাম আৰু মৰিলে আমিয়ে নমৰোঁ ৰাইজে মৰিব এতিয়া যদি এই ৰাইজে যদি এই কামটো সমাধান নকৰে যোনে ঠিকাদাৰে হাত নে এইটো কাম কৰা মানুহৰে হাত নে মৰিৰে হাত নে কোন হয় নাজানো কিন্তু যোনে হয় এই কামটো কৰিব নালাগে কাৰণ এনেকুৱা 2 নম্বৰ কাম কৰাৰ কাৰণে এতিয়া এই গোটেই অঞ্চলখন পানীত আমি ডুবি যাব লাগিব সিমানে জানো আমি মৰিমেই লগতে সেই গাঁওখন দেখিছে তাত অসমীয়া মানুহ তাৰ আগত গোটেই অসমীয়া মানুহ আছে এইফালে যেনিবা আমাৰ মিচিং মানুহ আছে আৰু খোৱা বোৱা এইটো খেতিটো দেখিছে নহয় ইমান কষ্ট কৰি দিন ৰাতি নজনাকৈ খেতি কৰিছে এই খেতি কৰা অৱস্থা কি হ'ব ভাবিছোঁ এবাৰ কোনো এইটো কিবা আমাকতো আহি চৰকাৰেতো নোখোৱাই
তো এতিয়া আমি খেতিটো কৰিছোঁ কিমান কষ্ট কৰি দিন ৰাতি নজনাকৈ ৰ'দে বৰষুণ নজনাকৈ খেতি কৰিছোঁ। এতিয়া আমাৰ অৱস্থা কি হ'ব যদি কেনেবাকৈ মথাউৰিটো ছিগে, আমাৰ খোৱা বোৱা লগতে থকা মেলা একো মানে ভাবি পোৱা নাই। আমি এতিয়া মৰিবলৈহে সাজু আছোঁ আৰু কোনদিনা মৰো নাজানো। এইটো চাওক গাইছ, আমাৰ গাঁৱত মথাউৰি কাম কৰিছে 2 নম্বৰ কৰি পিনে। এইটো দেখাই দে, কাম কৰিব আহিছে। এখন বস্তাত 20খনকৈ ভৰাইছে। এইটো চাওক, কি 28খন 500টা বস্তাত 200টা ভৰাইছে, বাকী 300টা। এনেকুৱা কাম কৰিছে 2 নম্বৰ। কোন আছিলে সেইটো এতিয়া লাগে আমাক, মাথা কোনে কটাইছে সেইটোকে লাগে। এইটো চাওক গাইছ, আমাৰ মথাউৰি এইটো বনাবৰ কাৰণে কিমান কষ্ট কৰি ৰাইজে একতা হৈ পিনে নাম কীৰ্তন চাম কীৰ্তন কৰি পিনে যদি মথাউৰি 2 নম্বৰ কৰি বনাব লগা হয়, পইচা ডাঙৰ নহয়। আমি এই মথাউৰিৰ কাৰণে কিমান কষ্ট কৰিছোঁ, আমি কাম নকৰিব পাৰোঁ, মানুহ মাতি পিনে ইয়াত দেখাইছোঁ। এতিয়া কি লাভটো হ'ল? কাম কৰা মানুহ আছে, কাম কৰিছে, কিন্তু চোৱা মানুহকেইটা কি কৰি থাকে সেইটোকে ধৰিব পৰা নাই। এতিয়া এইকেইটাকে লাগে। ইয়াত আহি পিনে যদি মানুহকেইটা সিফালে সিফালে গৈ থাকে, এতিয়া কামটো দেখিলে নহয়। আমি এৰিব নাই এনেকুৱা কাম। এই কামৰ মানুহ কোন আছিলে সেইজনক লাগে। কোন ইয়াত বস্তা কামটো কোনে লৈছে সেইজনক লাগে। বস্তা কাম কোনে লৈছিলে সেইজনক লাগে। এইফালে চোৱক গাইছ, মাথা কোনে খটাইছে সেইটোক লাগে। অতুল দা আপুনি এইফালে আহক। অতুল দাই আপুনি এইফালে আহক। ৰাতিপুৱা গধূলি চাব আহে মথাউৰি, কিটো কৰিছে আপুনি? আপুনি ক'ব লাগিব এইফালে। এতিয়া ইয়াত মানুহক এনে চাবলৈ পঠিয়া নাই চৰকাৰে। আপোনালোকক কিমান বিশ্বাসত পঠিয়াইছে মথাউৰিটো চাওক বুলিকে। আপুনি কওক, এতিয়া মথাউৰিটো চাবলৈ আহে নহয়, কি দেখিলে নহয়? কৈ দিয়ক কিবা এটা। বস্তাখিনি ওলাইছে। এই কাম কৰা মানুহে এই আইডিয়াটো লগাইছে কোনে সেইজনক লাগে। কোন অহা নাহিলে নহ'ব নে? ইয়াত ফোন কৰ লাগিব এতিয়া, আমি নাজানো, সিমানে কথা। ইয়াত 2 নম্বৰ কাম কৰি পিনে পইচা লুটিবলৈ ল'লে নহ'ব নহয়। এই মথাউৰি চোৱক গাই, এইটো ছিগিবলৈ গৈ আছে আৰু ইয়াত 2 নম্বৰ কাম কৰি পিনে মানুহকেইটা পইচা লুটি লুটি লৈ গৈছে। পইচা যিমান লাগে সিহঁতক ইমান দিছে আৰু খোৱা বোৱাও দিছে। ৰ'ব মই আপোনালোকক দেখাই আছোঁ। আপুনি কওকচোন, সিহঁতক কিবা দিছিলে নে খাবলৈ? খাবলৈতো দিয়ে, খোৱা বোৱা দিছে ঠিকছে, কুকুৰা আনি দিছে। তাৰপিছত কামটো কেলে সিহঁতে এনেকুৱা 2 নম্বৰ কৰিছে? কামটো এতিয়া মই কেনেকৈ গম পাম? মইতো অকল গাড়ীত থাকোঁ, মই বস্তাটো হিচাপ কৰি দি দিওঁ সিহঁতক। আপুনি আনিছে বস্তা, এটা বস্তাত থাকে 500টা, তাত ভৰাইছে 200টা মানি লৈছোঁ। 300টা বস্তা কি কৰিছে সেইটো চাওক। পেকেটত ভৰাই দিছে। মাটিকেইটা নভৰালে হ'ব দেখোন। বস্তা যদি ইমানে আইডিয়াটো খটাইছে, মাটি কেলে আনিছে? মাটিটো আৰে নাই নহয়, ইয়াত আছে, ঢালিব লাগিব। ইমান ধুনীয়াকৈ কাম কৰিব দিছে, খোৱা বোৱালৈকে একো এটা কিবা কৰা নাই। কামটো যদি এনেকুৱা 2 নম্বৰ কৰিছে, এইটো চাওক গাইছ, এই ঘৰটো ওচৰতে আছে। কেনেবাকৈ যদি মথাউৰিটো ছিগিব লগা হয়, এই ঘৰৰ অৱস্থা কি হ'ব? এই ঘৰখনৰ লগতে এই গাঁও এখন আছে, গাঁওখন, আৰু ইফালে আছে আকৌ পথাৰ। মানুহে কিমান কষ্ট কৰি পথাৰটোত খেতি বাতি কৰিছে। আলিটো ৰখিবৰ কাৰণে কিমান মানুহে পূজা পাতল কৰি পিনে ৰাইজক মাতি পিনে কাম কৰাইছে। এতিয়া এই 2 নম্বৰ কামটো ওলালে। আৰু ক'ৰবাতো এনেকুৱা ঘটনা হ'ব পাৰে। গাইছ এৰি নিদিব কাম কৰা মানুহক, সিমানে জানো। নাই নাই নাই, এইটো চোৱক গাইছ, এইটো খেতি আছে, ইফালে মথাউৰি বনাইছে আৰু ইফালে মাটি খৰি আছে। চোৱক ইমান কোন কোন আছিলে কাম কৰি, আৰু এই আইডিয়াটো কোনে আনিছিলে সেইজনক লাগে। বেয়া নাপাব আপোনালোকে সোধাৰ কাৰণে, কাৰণ আমি কিমান কষ্ট দিয়ে মথাউৰিটো বনাবলৈ মানুহ মাতিছোঁ।
কিমান কষ্ট দি মানুহে একতা হৈ এটকা এটকা গোটাই পিনি নাম কীৰ্তন কৰিছোঁ। নাম কীৰ্তন কৰাৰ পাছতো এতিয়া যদি মথাউৰিটোৰ অৱস্থা এনেকুৱা হয়, এতিয়া আপোনালোকৰ বিশ্বাসত মথাউৰি বনাব দিছোঁ। সেইফালে চোৱক গাইজ, দেখাই আছোঁ। এইটো চোৱক, এইটো চোৱক মাটি কিমান আৰু বস্তা হিচাপ কৰি দিয়ক। ইয়াত নাই বাৰু 3খন। এখন বস্তাত যদি 28খনকৈ বস্তা ভৰাব লগা হয়, 500টা বস্তা এইটো কি হৈছে চোৱক। এতিয়ালৈকে মথাউৰি আধা দি যাব লাগিছিলে কাম, কিন্তু গৈছে কিমান আধাও যোৱা নাই। সকলে নাযাওঁ নহয় হা, সিহঁতে কি কৰিবলৈ আহিছে ইয়াত? আছে নেকি তাতো? ওলাওক, সিহঁতে ইয়াত 2 নম্বৰ কৰিব আহিছে। চালা ওলাওক, ওলাওক, ঢালি দিয়ক। এজনে নফচিব এতিয়া, ইয়াত যিমান কাম কৰিছে গোটেই ফচিব লাগিব। আৰু আমি ইয়াত ঠিকাদাৰ চিকাদাৰ বুলিবলৈ নাই, চবকে লাগিব। কিমান মাথা খটাইছে চোৱক গাইজ, ইমান ধুনীয়া মাথা খটাইছে। মাটি সলনি এইটো হিচাপ কৰকচোন, কেইখন আছে, কেইখন আছে? 18খন। এই বস্তা বস্তাকেইটা জাপি জাপি নথবি। এই বস্তাকেইটা জাপিব নালাগে, এনেকৈ থৈ দিয়ক। যেনেকৈ পৰি আছে এনেকৈ থৈ দিয়ক। বস্তা ক'ত পৰি আছে এনেকৈ থৈ দিয়ক। আৰু ওপৰত যিমান বস্তা আছে সেইকেইটাত মাটি ভৰা। ইমান ওলালে আপোনালোকক কিমান বিশ্বাসত আমি কামটো কৰি আপোনালোকে কৰিছে, আমি চাইছোঁ। বস্তা আছে তাতো, ঢালক ঢালক ঢালক, খুলিব লাগে, খোলক খোলক, এৰিব নাই নহয়। এইটো চোৱক, হিচাপ কৰ, হিচাপ কৰ, হিচাপ কৰ, হিচাপ কৰ, হিচাপ কৰক। 4, 5, 6, 7, 8, 9, 10, 11, 12, 13খন। এটা বস্তাত যদি 13খন বস্তা সোমাইছে নকওঁ আৰু। হাতৰ পৰা ওলাব লাগিব বস্তা। এখনত আকৌ ভৰাইছে 8খন। এনেকৈ ভৰাই ভৰাই বস্তা চোৱক কিমান ওলালে। গোটেই বস্তা চোৱক, গোটেই বস্তাই বস্তা গাই চোৱক। কিমান আমি দিন ৰাতি টোপনি নাই এই মথাউৰিৰ কাৰণে। আমি এই মথাউৰি কাম কৰা মানুহকেইটাৰ আশাৰ ওপৰত আজি আমি ভালকৈ শুইছোঁ যদিও মথাউৰিটো কেনেবাকৈ যদি ছিগে কি কৰোঁ কি নকৰোঁ ইমান ভাবি আছোঁ।